নমস্কাৰ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখুৱাইছোঁ এবিধ সহজতে পোৱা গছৰ পাত। এই সজিনা গছৰ পাতৰ গুণৰ বিষয়ে হয়তো কম মানুহে জানে। অকল ইয়াৰ পাতে নহয়, ইয়াৰ ফুল, সজিনা আটাইবিলাকৰ আচৰিত ঔষধি গুণ আছে। প্ৰথমটো হ'ল ই হাড়ৰ বাবে বহুত ভাল হয়। ইয়াত কেলছিয়াম গাখীৰতকৈ 16 গুণে বেছি থাকে। গতিকে যিবিলাকৰ দেহত কেলছিয়াম পৰিমাণ কমি থাকে তেওঁলোকে খোৱাটো বহুত উপকাৰী হয়। ই ইমিউনিটি ছিষ্টেম ষ্ট্ৰং কৰি তোলে। ইয়াত ভৰপূৰ পৰিমাণে ভিটামিন চি পোৱা যায়। ই ডায়েবেটিছ আৰু ব্লাড প্ৰেছাৰ ৰোগীৰ কাৰণে বহু উপকাৰী হয়। ই হিমোগ্লোবিন বঢ়োৱাত সহায় কৰে। গতিকে যিসকল এনিমিয়া ৰোগত ভুগি আছে সেইসকলে এই পাত খালে তেওঁলোকৰ হিমোগ্লোবিন লেভেল কিছু পৰিমাণে বঢ়াত সহায় হয়। চুলি আৰু ছালৰ কাৰণে বহুত ভাল হয়। আৰু সজিনাৰ পাতটোনো আমি কেনেকৈ খাব পাৰোঁ? যেনেকৈ আমি শাক ভাজোঁ আলুৰ লগত, তেনেকৈ আলুৰ লগত সজিনাৰ পাতটো ভাজি খাব পাৰি আৰু দাইলত দি খাব পাৰি আৰু পিটিকা কৰিও খাব পাৰি আৰু চাটনি কৰিও খাব পাৰি। এনেই চাটনি কৰি খালে পাতটো অলপ কেঁহা লাগিব। সেই পাতটো যদি আমি পদিনা পাতৰ লগত লগাই মিক্স কৰি দিওঁ তেতিয়া খাব পাৰি। আৰু পালেং শাকৰ লগতো পাতটো মিক্স কৰি দিব পাৰি, খাব পাৰি। আজিলৈ আহিছোঁ, নেক্সট ভিডিঅ'ত লগ পাম।